আমলৈ পাই কেনেকুৱা লাগিছে? আমলৈ মজা একেবাৰে মজা কামুৰিছা নাই? নেখাওঁৱে। কেনেকৈ? হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৰু বিহু দেখিছে, গৰু গা ধুই আছে। মই নিউ ভিডিঅ' নতুন ভিডিঅ' চাব চবে। এতিয়া আমাৰ কুকুৰকেইটা তুমি বলে বলে গৰু গা ধুলি নাই? গৰু গোহালিতে। 5 minutes later. হেল্ল' গাইছ, আমি এতিয়া আমলেটটো পাৰিমগৈ। দেখিছে আমলেট পাৰিব। বেট দিছে। আমলে তামাম কামুৰিছে মোক, দেখিছে গাইছ। ৰখি থাকিব পৰা নাই, মই কি অৱস্থাত আছো। समझ रहे हो? तो मजा तो बोला से हैं हमने तो भी 1 কেজি মান হ'ল। $1 1 কেজি 5 টকা কেইটা আনিছ? এনে চাব লাগিছে, কাম নাই। শুই উঠি আহিছে। দেখিছে গছ আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে কোন আমলৈ পাইছে। আমলৈ পাই কেনেকুৱা লাগিছে? আমলৈ মজা একেবাৰে মজা কামুৰিছা নাই? নেখাওঁৱে। কেনেকৈ? ধুনীয়া নাছে দিয়া, হাঁহি থাক। নেলাই মোৰ চেহেৰাটো ইমান ভাল। এতিয়া আমলৈ পাই হৈ গ'ল, এতিয়া গা ধুবলৈ যাওঁ। আৰু কি হয় দেখা থাকিম আজি দিনটোত। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। 10 minutes later. হেল্ল' গাইছ, আমি এতিয়া কণী যাম। কণী দেখিছে, এতিয়া জাষ্ট আনিছোঁ দোকানৰ পৰা। পোৱালীয়ে মোবাইল ধৰিব। भाई कोका के जुजा अच्छा भाई कोका के जुजा बइतिया कोनी এটো জজাম দিয়া। মই হাৰিলোঁ। এই আমাৰ ডাঙৰ দাদা হিমাল দা হাৰিলে। এজনী ভণ্টি বুলি কওঁ। এজনী মোৰ ভণ্টি জিজ্ঞাসা দুলিয়া, এজনী আমাৰ আইতা। এই দুটা কণী ভাঙি পঠিয়াইলে হিমালয় দাদা। এতিয়া আমাৰ ভণ্টিয়ে খেলিব। তোৰা লৈ যাও ঘৰলে খাবলৈ। তোলা ধৰিছে আমাৰ খুৰীয়ে। কোন আলিছে কমেন্টত ক'ব। A few moments later. তাতে লগাইছো।
দাদা ঘৰ পালোহি এতিয়া ভিতৰত সোমাই যাম মটন খালেই 10 minutes later. এতিয়া আমি টেঙাখাটৰ পৰা ঘৰলৈ আহি আছোঁ চাই থাকক আৰু ইডোখৰ ভিডিঅ' কৰা নহ'ল আপোনালোকে বেয়া নাপাব এইটো মোৰ নতুন ভিডিঅ' কাৰণে অলপ ইমান ভাল এডিটিং নাই হোৱা আৰু ভিডিঅ'ত কৰিবলৈ পাহৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব